This is me Madhurya and welcome back to my YouTube channel. অন্য এটা নতুন ফ্ৰেছ ব্লগ লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। বহুত দিন ব্লগ দিয়া নাছিলো, সো ভাবিলো আজি এটা ব্লগ দিম আৰু লগতে যি এটা সেটআপ নতুনকৈ মটো ব্লগিংৰ কাৰণে তৈয়াৰ কৰিছো কম প্ৰাইচৰ ভিতৰতে হেতু সেটআপটো আপোনালোকৰ আগত আনবক্সিং কৰি দেখাই দিম। আপোনালোকো এনেকৈ পাৰিব। এতিয়া প্ৰথমে আনবক্সিং কৰি লওঁ, তাৰ পিছত আপোনালোকৰ আগত এটা সৰুকৈ ব্লগ দেখাবলৈ চেষ্টা কৰিম। বলক তেন্তে আগে আনবক্সিংটো কৰি লওঁ। আৰু মোবাইলতে যদি গ্ৰুপৰ দৰে ভিডিও বনাব বিচাৰে তেন্তে এইকেইটা প্ৰয়োজন হ'ব, যেটো এটা মোবাইল এডাপ্টাৰ হয়। সো এটো লাগিব আৰু লগতে এটা ক্লিপ টাইপৰ হয়, মই ডেসক্ৰিপচনত দি দিম বা তোমালোকক দেখাই দিম ইয়াৰ প্ৰাইচটো কি হয়। আৰু নেক্সট তোমালোকক যি প্ৰয়োজন হ'ব এটা স্ক্ৰু এটা প্ৰয়োজন হ'ব আৰু এটা প্ৰয়োজন হ'ব তোমালোকৰ এটা থাম নট টাইপৰ এটা নটৰ প্ৰয়োজন হ'ব। আৰু এইকেইটা মই তোমালোকে আমাজনৰ পৰা হওক বা ফ্লিপকাৰ্টৰ পৰা ল'বা। আৰু এটা মাইক্ৰফোন লাগিব। আৰু এটা মই তোমালোকক দেখাইছো ইয়াৰ প্ৰাইচ। আৰু এতিয়া সেটআপটো ফিটিং কৰি লওঁ আৰু তাৰ পিছতে অকমান উলাই গৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু এতিয়া সেটআপটো কমপ্লিট কৰি উলাই আহিছো। আগবেলা অহা কথা আছিলে, বতৰটো বহুত ৰ'দ কাৰণে একচুয়ালি পিছবেলা অহা হ'ল। আৰু আপোনালোক সকলোৱে গম পায় পিছবেলা প্ৰায় বন্ধ। আৰু আগবেলা একচুয়ালি বিকাশ চেত্ৰী নেক্সট লেভেল বিকাশ চেত্ৰীৰ ভিডিও চাই থাকোঁতে টাইম গ'ল। আৰু এইটো চেগতে মই বিকাশ চেত্ৰীৰ নেক্সট লেভেলক তেওঁক কওঁ যে 600K যি ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল তাৰ কাৰণে কংগ্ৰেচুলেশ্যন। আৰু যি আগন্তুক অতি সোনকালে তেওঁ 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হয়, যিহেতু বহুত কষ্ট কৰি তেওঁ আমাক যিমানখিনি ব্লগ দেখাইছে। সো একচুয়ালি বহুত ভাল লাগে। আৰু বন্ধ হোৱাৰ কাৰণে আমগুৰিত একচুয়ালি দেখাবলৈ প্ৰায় একো নাই, দোকানবিলাক বন্ধই হৈ গ'ল। আৰু যি শ্বপিং দুটামান কৰিবলৈ আছে সেইকেইটা কৰি লওঁ। আৰু আমগুৰিত দেখাবলৈ হ'লে তোমালোকে বৰবাম বাগান আছে, বৰবাম বাগানৰ এটা মই লাষ্ট এটা ভিডিও বনাই থোৱা আছে, প্ৰিভিয়াছ ভিডিও, সেই ভিডিওটো চাই ল'ব পাৰিব বৰবাম বাগানৰ যি সৌন্দৰ্যতা। আৰু এতিয়া শ্বপিং কেইটামান কৰি লওঁ, তাৰপিছত কিবা এটা খাই লৈ ঘৰলৈ গুচি যাম। আৰু জাষ্ট এয়া শ্বপিং কৰি লওঁ। যাওঁ দে বহক। চেঞ্চুৰী হ'বলৈ মাত্ৰ 1 টকা 40 পইচা কম। আৰু আজি ব্লগটো ইমানতে শেষ হ'ল। একচুয়ালি দেখাব নোৱাৰিলোঁ, তাৰ কাৰণে বেয়া নাপাবা। নেক্সট ব্লগ অতি সোনকালে আহি আছে তোমালোকৰ মাজলৈ।